মা ককাই দিও ককাই দিও দীপা কি হৈছে মাজনী কি হৈছে তই এনেকৈ কান্দা কুটা কৰি আহিছ যে কি হৈছে তোৰ মা মা ৰাতিটো জোৱাই মোক বহুত অত্যাচাৰ কৰিছে তোমালোকে মোক থাকিবলৈ অকণমান ঠাই দিয়া মা নহ'লে জোৱাই মোক কেতিয়াবা মাৰি পেলাব গোটেই ৰাতিটো ভাত পানী নোখোৱাকৈ কান্দি কান্দিয়ে কটালো এতিয়া মই চিধাই তোমালোকৰ ওচৰলৈ আহিছো মোক থাকিবলৈ অকণমান ঠাই দিয়া মা কি সি পাগল হৈছে নেকি মাজনী সি চাগে ৰাতি পেটটো গুৰিলৈকে এগালমান খাই আহিছে হয়নে নহয় কচোন মদৰ নিচাত কি কৰিছে চাগে সি নিজেই গম নাপায় তাক ৰাতিপুৱা লৈ নাহিলি কেলে আমাৰ ওচৰলৈ সুধিলো হয় নহয় তাক কিহৰ থাকিবলৈ ঠাই লাগে নিজৰ ঘৰ ভেটি বুলিবলৈ একোৱেই নাই ইয়াতে আছে সি আমাৰ গাঁৱতে এতিয়া আকৌ আমাৰ ছোৱালীজনীৰ ওপৰতে সি ইমান অত্যাচাৰ কৰে তাক লৈ নাহিলি কেলে তই দীপা তাৰমানে জোঁৱাই ৰাতি মদ খাই আহিছিল আৰু তোৰ লগত বহুত কাজিয়া পেচাল কৰিছে ককাইদেউ মোক তহঁতে বিয়া দিয়াৰ নামত একোৱেই সা সম্পত্তি নিদিলি দেখোন এতিয়া থাকিবলৈ অকণমান ঠাইকে দেচোন নহ'লে মই কলৈ যাম ক'ত থাকিম কচোন তহঁতৰ তিনিটা ভাই ককাৰ মাজত মোৰ কাৰণে অকণমান ঠাই নোলায়নে বাৰু তহঁতে মোক থাকিবলৈ অকণমান ঠাই দিবলৈ নোৱাৰনে বাৰু সেইবোৰ তই কি কথা কৈছ দীপা আমি তিনিটা ভাই ককাই আমি এতিয়া গোটেই মাটি বাৰীবোৰ ভগাই চিগাই ল'লোৱেই এতিয়া আকৌ তোক কাৰ ভাগৰ পৰা দিওঁ বিয়া নহওঁতেই চিন্তা কৰিব লাগিছিল আৰু তোক যদি কিবা সা সম্পত্তি লাগে আমি ভাগ বতৰা নকৰোঁতেই বিয়া দিয়া সময়তে বিচাৰিব লাগিছিল এতিয়া মাজবাটতে আহি এনেকৈ মাটি বাৰী বিচাৰি থাকিলে তোক কোনে মাটি বাৰী দিব আমি নিজৰ ভাগটো চিধিল কৰি লৈছোঁহে মোৰ ভাগৰ পৰা অকণমান দিবলৈকেও মোৰ দেখোন দুটা ল'ৰা আছে যিখিনি মাটি সম্পত্তি ভাগত পাইছোঁ সেইখিনি মোৰ ল'ৰা দুটাকেই লাগিব তোৰতো ল'ৰা এটা আছে তোক এতিয়া আমাৰ ওচৰত ঠাই দিলে তোৰ ল'ৰাটোকো দেখোন সেইখিনি মাটি বাৰী দি দিব লাগিব আমাৰ ল'ৰাকেইটাৰ ভৱিষ্যতৰ কথা নাই নেকি তোক আমাৰ পৰা একো সা সম্পত্তি দিব নোৱাৰোঁ যেনেকৈ চলি আছ তেনেকৈ চলি থাক মই তহঁতৰ কাৰোৰ পৰাই অকলে বিচৰা নাই নহয় তিনিওটাই মিলি অকণমান ঠাই দে সিটোৰ পৰা অকণমান সিটোৰ পৰা অকণমান কৈ দিলেও মই থাকিবলৈ ঠাইকণ পাম সেইটোহে কৈছোঁ ৰাইজৰ ঠাইত ৰাইজৰ মাটিত আৰু কিমান দিন এনেকৈ ঘৰ বনাই থাকিম কচোন তহঁতে মোৰোতো ল'ৰা এটা আছে তাৰ জানো ভৱিষ্যতৰ কথা নাই তহঁতেই যদি মোক অকণমান ঠাই নিদিয় মই ল'ৰাটোক কি দি থৈ যাম নহ'ব দেই দীপা নহ'ব ভালত যদি আহ আমাৰ ঘৰলৈ আহিবি এইবোৰ সা সম্পত্তি বিচাৰি আমাৰ ঘৰলৈ তই আৰু কেতিয়াও নাহিবি বিশেষকৈ মোৰ ওচৰলৈ এইবোৰ কথাক লৈ কেতিয়াও নাহিবি মোৰ এটা ল'ৰা মোৰ যিখিনি মাটি বাৰী ভাগত পাইছোঁ সেইখিনি মোৰ ল'ৰাটোৰ কাৰণে লাগে আজিকালি ইমান মাটি বাৰীৰ দাম মই যদি নিজৰ ভাগত পোৱাখিনিকেই নিজৰ ল'ৰাটোক দি থৈ নাযাওঁ মই কিবা কিনি কৰি দিব পাৰিম নেকি মাটি বাৰী মই নোৱাৰোঁ মোৰ ভাগৰ পৰাতো তোক অকণমানেই দিব নোৱাৰোঁ মই আৰু তোক আজিয়ে শেষবাৰৰ কাৰণে কৈ থলোঁ সেইবোৰ মাটি বাৰী সা সম্পত্তি বিচাৰি আমাৰ ওচৰলৈ আৰু কেতিয়াও নাহিবি বিশেষকৈ মোৰ ওচৰলৈ দেই ককাইৰে তোক যি দিলে যি নিদিলে সেয়া আগতেই গ'ল এতিয়া আমি বিয়া বাৰু পাতিলোঁ সকলো মাটি বাৰী ভাগ বিতৰণ হ'ল এতিয়া আকৌ তোক কিহৰ ভাগডাল দিবলৈ পাৰোঁ নোৱাৰোঁ দেই আৰু মোৰ লগত এইবোৰ কথা একেবাৰে নাপাতিবি মই এইবিলাকৰ মাজত একেবাৰে সোমাব নিবিচাৰোঁ তহঁতে যি কৰ কৰি থাক সৰু ককাইদেউ মই তহঁতৰ পৰা এনেকুৱা কথা কেতিয়াও আশা কৰা নাছিলোঁ মইনো তহঁতক কি সা সম্পত্তি বিচাৰি আহি আছোঁ কচোন আজি ইমান দিনৰ পৰা জোৱাই মোক অত্যাচাৰ কৰি আহিছে মই জানো তহঁতক কেতিয়াবা কৈছোঁ এতিয়া উপায় নাইকিয়া হৈছে মোক খোৱা ভাতৰ শান্তি নিদিয়া হৈছে মানুহজনী জীয়াই থাকিবলৈ শান্তি নোপোৱা হৈছোঁ সেইকাৰণেহে মোৰ উপায় নাইকিয়া হৈ তহঁতৰ ওচৰত হাত পাতিবলৈ আহিব লগা হৈছে নহ'লেনো মই তহঁতক মাৰি মুহি খোৱা ছোৱালী নে বাৰু তহঁতেই কচোন তই যেতিয়া এইখন ঘৰৰ পৰা বিয়া হৈ গৈছিলি তেতিয়া মই বহুত সৰু আছিলোঁ তোক কি দিলে কি নিদিলে সেইবোৰ মই একো নাজানো আৰু তোক বিয়া দিয়াৰ পাছত সেইখন ঘৰত তই অধিকাৰ বিচাৰি আহি থকাৰ একো অৰ্থ নাই নহয় আৰু তোৰ গিয়েৰেতো ইমান কাপুৰুষ নে সি নিজে কাম কৰি নিজৰ ঠাইখিনি সি যোগাৰ কৰি ল'ব নোৱাৰে সি যে দিনৰ দিনটো সেই মদ খাই কাজিয়া পেচাল কৰি ঘূৰি ফুৰিবলৈ পাৰে ভালকৈ কাম বন কৰি সি চলিব নোৱাৰে ল'ৰাটো ছোৱালীজনী আৰু তই ৩-৪টা পৰিয়াল সি কি চলাব নোৱাৰে নেকি সি কিহৰ মতা মানুহ হৈছে সেই ৩-৪টা পৰিয়াল যদি সি চলাবই নোৱাৰে
ককাইদেউ মই জানো মোৰ মানুহজন মদাহী তেওঁ বহুত মদ খায় তেওঁৰ লগত মোৰ একো কথা নাই তেওঁ তেওঁ এনেকৈ জীৱনটো কটাই দিব আজি অত কাইলৈ তত কৰি কিন্তু মই মোৰ ল'ৰাটোৰ কাৰণেহে চিন্তা কৰিছোঁ তাক যদি মই সংস্থাপন অকণমান দি থৈ যাব নোৱাৰোঁ তেতিয়াহ'লে কি হ'ব বাৰু ক'ত থাকিব মই যেনেকৈ এতিয়া অনাই বনাই ফুৰিব লগা হৈছে মোৰ ল'ৰাটোৱেও দেখোন তেনেকৈ অনাই বনাই ঘূৰি ফুৰিব লাগিব সেইকাৰণেহে তহঁতৰ ওচৰলৈ আহিছোঁ তহঁতৰ বাহিৰেনো মোৰ আৰু আপোন বুলিবলৈ কোন আছে মইনো কাক বিচাৰি যাম এইখন পৃথিৱীত তহঁতে যদি মোক সহায় নকৰ মোক আৰু কোনে সহায় কৰিব কচোন কোনে সহায় কৰিব ডাঙৰ ককাইদেউ মাজু ককাইদেউ তহঁতে যি কৰ কৰি থাক এইবিলাকত মোৰ সোমাবলৈ একেবাৰে মন নাই এইবিলাকত সোমাই খোৱা যদি আমাৰ এওঁ গম পায় মোক আকৌ গালি দিব সেইকাৰণে তহঁতে যি সমাধান কৰ কৰি থাক মোৰ হ'লে এইবিলাকৰ লগত একো মতলব নাই মই আহিছোঁ দীপা তোৰ যি পাতিব লগা আছে যি ক'ব লগা আছে মা আৰু ডাঙৰ ককাইদেউ আগতে ক মোৰো এইবিলাকত সোমাব একেবাৰে মন নাই সেনেও মোৰ কাম এটা আছে মই গৈ থাকোঁ নহ'লে মোৰ দেৰি হ'ব মাজু ককাইদেউ মাজু ককাইদেউ তয়ো দেখোন মোক বিমুখ কৰি গ'লিগৈ তহঁতে কিয় এনেকুৱা কৰিছ বাৰু মোৰ লগত কচোন মই তোক ক'লোৱে দেখোন দীপা মই এইবোৰত সোমাব একেবাৰে নিবিচাৰোঁ আৰু মোৰ ভাগৰ পৰা একো দিবও নোৱাৰোঁ তাৰপাছত আকৌ তোৰ কথাবোৰ শুনি থকা কি অৰ্থ আছে সেনেও তোৰ এইবোৰ কথা শুনি থাকিলে মোৰতো গৰম উঠি যায় তোৰ আকৌ গিয়েৰক কিবা এটা ক'বলৈ গ'লে তই পাছত আমাৰ লগতেই কাজিয়া কৰ আমাকেই বেয়া পাওঁ যিমান মদ খাই তিটিঙালি কৰি ফুৰিলেও তই তোৰ গিয়েৰক টোপেই পৰিবলৈ নিদিয় সেইকাৰণে আমাৰ এতিয়া একো ক'ব লগা নাই তই নিজৰ প্ৰব্লেম নিজে যেনেকৈ ছল্ভ কৰ তেনেকৈ কৰি থাক মই এতিয়া আহিছোঁ দেই ডাঙৰ ককাইদেউ তই যদি মোক উদ্ধাৰ নকৰ সেই বিপদৰ পৰা মোক আৰু কোনে উদ্ধাৰ কৰিব কচোন সিহঁতেতো নিজৰ ল'ৰা ছোৱালীৰ কাৰণে মাটি বাৰী কমিব বুলি নিজৰ ল'ৰা ছোৱালীকেইটাকে অজুহাত দেখাই মোৰ বিপদৰ পৰা পলাব বিচাৰিছে মোক সিহঁতে সহায় কৰিব বিচৰা নাই কিন্তু তইতো মোক অকণমান সহায় কৰিব পাৰিবি তোৰতো ল'ৰা ছোৱালী বুলিবলৈ একোৱেই নাই তোৰতো সতি সন্তান নাই তই মোক অকণমান থাকিবলৈ ঠাই দেচোন হেৰি আপুনিনো ইয়ালৈ আহি কি কৰি আছে ইমান সময় ইপেনে মই ভাত খাবলৈ ৰৈ আছোঁ ঘৰখনত দুজনেই মানুহ এজনক এৰি এজনে খাবলৈ ভাল নালাগে নহয় ব'লক ৰাতিপুৱা ভাত খাওঁতেই দুপৰীয়া হ'ব এতিয়া ব'লক ভাত খাওঁকৈ ৰ'বাচোন ৰ'বা বৰ ডাঙৰ প্ৰব্লেম এটা হৈছে সেই দীপাজনীক ৰাতিটো গিয়েকে অত্যাচাৰ কৰিছে বেচেৰীজনী ৰাতিপুৱাই কান্দি কান্দি ওলাইছেহি দীপা সঁচাকৈ নেকি তোৰ গিয়েৰেতো সঁচাকৈ পাগল দেই ৰাতিটো সেনেকৈ মানুহক অত্যাচাৰ কৰিলে মানুহ কেনেকৈ থাকিব বাৰু সি মদ খাই আহি পগলামি কৰি থাকিব আৰু ভাল মানুহখিনিকো থাকিবলৈ শান্তি নিদিয়ে ৰাতিও ভাত পানী নোখোৱাকৈ থাকিলি চাগে ন সেতিয়াও চাগে তই ভাত পানী নোখোৱাকৈ আছ ব'ল আমাৰ ঘৰতে ভাত কেইটামান খাই যাবি ভাত কেইটামান খালে গাটো ভাল পাবি ব'ল সেইটো পাগলৰ লগত লাগি লাভ নাই সি তেনেকেই থাকিব মদ খাব আৰু ঘৰত মানুহখিনিক অত্যাচাৰ কৰিব নিজৰ কথা চিন্তাটো নকৰে সেই সৰু সৰু ল'ৰা ছোৱালীকেইটাৰ কথাও সি চিন্তা নকৰে সিমান বদমাছ আছে এইটো নবু মই ভাত খাব নোপোৱাৰ কাৰণে ইয়ালৈ অহা নাই মই বেলেগ এটা কাৰণতহে আহিছোঁ নবু তোমালোকৰতো আগলৈ পিছলৈ বুলিবলৈ সতি সন্তান একোৱেই নাই তোমালোকে যদি বিচৰা মোৰ ল'ৰাটোকে তোমালোকৰ লগতে অকণমান থাকিবলৈ ঠাই দিব পাৰিবানে নব মোৰ ল'ৰাটোক মই ক'ত থাকিবলৈ ঠাই দিম বাৰু সেইটো কথাকে সেও মোৰ লগত সদায় কাজিয়া কৰে বিয়া বাৰুৰ নামত একো সা সম্পত্তি নিদিলে বাপেৰেহঁতে ককাইৰেহঁতে এতিয়া থাকিবলৈ ভেটি এটাও দিব নোৱাৰে বুলি মোৰ লগত সদায় কাজিয়া কৰে নব তোমালোকৰ পৰাই আমাক অকণমান থাকিবলৈ ঠাই দিয়াচোন আমিতো মৰি যাম আমাৰ ল'ৰাটোক তোমালোকৰ লগতে ৰাখিবা তোমালোকৰতো সতি সন্তান একোৱেই নাই তাকে নিজৰ কৰি ল'বা নব হ'বনে নব কি সেইবোৰ তই কি কথা কৈছ দীপা আমাৰ সতি সন্তান নাথাকিল বুলিয়েই আমি কিবা তোৰ ল'ৰাটোক নিজৰ কৰি ল'ম নেকি মানে নব মোৰ মুখলৈ চাই আমাক অকণমান ঠাই দিয়াচোন তোমালোকৰ লগতে থাকিবলৈ মই সেইটো কথাহে কৈছোঁ দৰকাৰ পৰিলে তোমালোকৰ সেই চোতালৰ আগত যে আছে পুখুৰীটো সেই পুখুৰীটোকে এচুক দিয়া মই তাকে মাটি তুলি তাতেই অকণমানকৈ ঘৰ এটা বনাই তাতেই থাকিম নব দিবানে নব চোতালৰ আগৰ পুখুৰীটো দেখোন পুতোতে বহুত টকা লাগিব বহুত মাটি দি পুতিব লাগিব কমেও 20-30 হাজাৰমান টকা দিব লাগিব মাটি তোলোতেই তই ইমানবোৰ টকা ক'ৰ পৰা দিবি ইমানবোৰ টকা আছে জানো তোৰ সেইটো পুখুৰী পুতি লৈ থাকিবলৈ
নব, সেইটো তোমালোকে চিন্তা কৰিব নালাগে। সেইটো মই ক'ৰবাৰ পৰা মেনেজ কৰিম। দৰ্জি কৰি টকা কেইটামান জমা কৰিছিলোঁ, সেই টকাকেইটাও উলিয়াই আনিম। দৰকাৰ পৰিলে মই দৰ্জিও কৰিম, হাজিৰাও কৰিম, দুগুণ কষ্ট কৰিম। তোমালোকে মুঠতে মোক পুখুৰীটোতে হ'লেও এচুকমান ঠাই দিয়া থাকিবলৈ, মোৰ ল'ৰাটোক ভৱিষ্যতত সুৰক্ষা দিবলৈ। দীপা, তই পুখুৰীটোত থাকিবি? হেৰি, আপুনি মনে মনে থাককচোন। দীপাৰ লগত মই কথা পাতি আছোঁ নহয়, আপুনি মনে মনে থাকক। দীপা, ব'ল এতিয়া ভাত কেইটামান খাই গৈ থাকিবি। ককাইৰে মই কি চিন্তা কৰি চাই লৈ তোক জনাম দে। যদি আমাৰ একো অসুবিধা নহয় তেতিয়াহ'লে পুখুৰীটো এচুককে দিম, তাতেই থাকিবি তহঁতে। হেৰা, সেইবোৰ তুমি কি কথা কৈ আছা হে? মই আপোনাক পাছত বুজাই ক'ম দিয়ক, এতিয়া মনে মনে থাকক। আহক ভাত খাওঁগৈ, আহক। দীপা, আহ ভাত খাওঁগৈ। মা, আপোনালোকে ভাত খালেনে? আপোনালোকে নাই খোৱা যদি খাই লওকগৈ, যাওক। আমিও খাওঁগৈ। সেই দীপাৰ কাৰণে চিন্তা কৰি থাকিব নালাগে, কিবা এটা কৰিব লাগিব। বোৱাৰী, তোমালোকে যি চিন্তা কৰা কৰিবা আৰু। মইতো নিজৰ বুলিবলৈ একো মাটি বাৰী একো সা সম্পত্তি নাৰাখিলোঁ। মোৰ যিখিনি আছে তিনিটা ল'ৰাকেই ভগাই দিলোঁ। ভাবিছিলোঁ তাইক বিয়া দিলোঁ যেতিয়া আৰু দায়িত্ব শেষ। কিন্তু জোঁৱাইটো যে এনেকুৱা হ'ব মই সপোনতো ভবা নাছিলোঁ। এতিয়া যে মোৰ ছোৱালীজনীয়ে তিল তিলকৈ ভুগি থাকিব লগা হৈছে। মা, এতিয়াও সময় আছে। তোমালোকে দিওঁ বুলি ক'লে মোক দিব পাৰা। নবৈ দিম কৈছে নহয়। নবৈ যদি মোক অকণমান থাকিবলৈ ঠাই দিয়ে তেনেহ'লে এওঁ মোক অত্যাচাৰ নকৰা হ'ব। এওঁ অত্যাচাৰৰ পৰা মই জীৱনটোৰ কাৰণে হাত সাৰিম। যা দীপা যা, নবৈ ভাত খোৱাৰ কথা কৈছে নহয়। ভাত কেইটামান খাই ঘৰলৈ লাহে লাহে গৈ থাকিবি। আকৌ ঘৰত নাপালে সেইটো এটা কথা হ'ব। সি মদ খাই আহি গালি পাৰি থাকিলেও তই মাতবোল নিদিবি, কাজিয়া নকৰিবি তাৰ লগত। এনেই পিটনবোৰ নাখাবি মাজনী। দীপা, ভাত খাওঁগৈ আহ। হেৰি, আহক। ব'লা নবৌ, ব'লা।